ছোৱালী এপাল তেলাই গামোৰা কপাল। এই ধাৰাবাহিকৰ সৈতে জড়িত সকলো চৰিত্ৰ কাল্পনিক। বাস্তৱ জীৱন, জীৱিত বা মৃত ব্যক্তিৰ লগত কোনো ধৰণৰ সংগতি বা সম্পৰ্ক নাই। অনিচ্ছাকৃতভাৱে ইয়াৰ কোনো মিল দেখা পালে এয়া মাথো এটা সংযোগ বুলিহে ধৰা হ'ব। বনাই দিম গাহৰি দৰে খাব আৰু এৰাল চিঙা গৰুৰ দৰে দিনটোলৈ তলকৈ ঘূৰি ফুৰিব। বাপেৰতো সময় নাই ঘৰৰ কামৰ বাবে। মই নোখোৱালে তহঁতে খাবলৈ পাইছ হা? মিটিং আছে। কি কথা কওঁ নহ'লে? দেৰিয়ে হ'ল চাগে। উঠ তহঁত। এই পেপাৰবিলাকতো বৰ সৰুকৈ লিখে আৰু চকু মুনিব নোৱাৰা হ'ল আগতকৈ। চাওঁ কি দিছে আজি পেপাৰখনত। 17,146 কোটি তথ্যই নাই চৰকাৰী বিভাগত। কি যে হ'ব এইখন চৰকাৰৰ নাজানো আৰু দেই। কৃষ্ণ কৃষ্ণ আগষ্ট আপুনি বহক। ছাৰ চাগে আহিয়ে পালেগৈ। মই যাওঁ। কেইজনীত আকৌ বিজেপি এৰি পুনৰ কংগ্ৰেছলৈ দুটা নেতা। নাজানো আৰু এইবিলাকক কিয় লাগে বন্ধন গোটৰ লোন। মণি বাইদেউ, আপুনি ইমান ছোৱালী নিচিনা সাজি কাচি কোনফালে যায়? ৰাতিপুৱাই পায়ৰক জোকাই ললি আৰু ন? বেলেগ কাম নাইয়ে, দিনটো ছোৱালী জোকাইবি আৰু ঘূৰি ফুৰিবি। বাইদেউ কম কৈছে চোৱা। আগতেচোন আমাৰ দাদাই আপোনাক জোকাওঁতে তামাম লাইন দিছিলে। কেনেকৈনো শুনিব? মই আপোনাক কাণতহে কৈছোঁ। সেয়া নাম লৈছোঁ, আহি পালেই। মই হ'লে পইচা নিদিলেই ভাল পাওঁ। ছাৰ, ছাৰ, আপোনাক মই লগ পাব তুমি মোক লগ কৰিব আহিছা হয়, কিন্তু আমাৰতো ছোৱালী মানুহক লোন দিয়া নিয়ম নাই। ছাৰ, মই বিবাহিত। তেনেহ'লে তুমি ইয়াত হাজবেণ্ড আৰু ল'ৰা ছোৱালীকেইটাৰ নাম ইয়াত লিখি দিবা আৰু চাইনটো কৰি দিবা। তোমাৰতো চাগে ল'ৰা ছোৱালী নাই ন? ছাৰ, মোৰ ল'ৰা ছোৱালী 6টা। মই দেখোন 2টা ল'ৰা ছোৱালী তোলোতে মুখে জীৱ ওলাই গৈছে। এইজনী 6টা দেখাত দেখোন আকৌ ছোৱালী নিচিনাহে লাগে। কি ভাবি আছে? নাই তোমাৰ হাজবেণ্ডে ইমান কষ্ট কৰিলেনে? কষ্ট ফল মিঠাও দাইটি বুজিছ। গতিকে এবাৰ খেতিতে ধৰিছো, জানো কি হয় গৈ আৰু খেতিহে জানে। ৰচোন বাইদেউ, কি যে হ'ব আৰু তোৰ দেই যা। হেৰ' পুতু, তহঁতি ইয়াতে কাম ফেৰ কৰিব লাগেনে বাৰু? মোৰ নাম পুতু, সেইকাৰণে মই য'তে ত'তে থিয়হিয়ে থাকোঁ। চি সেই এইবোৰ চেঙেলা ল'ৰা কথা ক'ব পাৰি নেকি? নিজে লাজত পৰিব। কি জোন কেতিয়া আহিলি? দাইটি অহাটো 15 দিন মানে হ'ল। পিছে কোৱাৰেণ্টাইনত থাকি আজিহে তিনিআলি ফালে ওলাই আহিছোঁ বাৰু। পিছে তোক কথা এটা কওঁ, এই সৰু ল'ৰা পুতুৰ লগত থাকিলে তোক নোপোৱাই নহয়। কিহে দাইটি, কি ভাবি আছ? মোবাইলটো দে আকৌ। ল। যোনে ঠিক কথা এটাই কৈ গ'ল বুজিছ। কি ক'লে? এই বাদ দে। যাওঁ ব'লা। বল।
বাৰু কচোন খেতিৰ কথা। খেতি মোৰ দ্বাৰা এইবিলাক নহ'ব দেই। খাওঁ পিওঁ মজ কৰোঁ। কি যে হ'ব সেইবোৰ মই একো নুবুজো। এইবাৰ মই লোন নমেই ল'ম। যোৱাবাৰ শইকীয়ানীয়ে লোন লৈ মোবাইল, ফ্ৰিজ, ইনভাৰ্টাৰ ল'লে। তথাপিও গিয়েকৰ একো হোৱা নাই। আপুনি পেট পেটাই নাথাকিব। কি ক'লা? হা মই কিয় নেপেট পেটাম? কিয় নেপেট পেটাম? শইকীয়ানী গিয়েকে মাষ্টৰ কৰে। স্কুল যাওক নহওক মাহেকৰ মূৰত দৰমহাটো সোমায়। শইকীয়ানীয়ে যি লৈ থাকক। মই নামতহে চৰকাৰী গাঁওবুঢ়া। এই কাগজ এখন লিখিলে 10 টকা এটা পাওঁ। সেইটো মোৰ চাধা অকণ কিনিবলৈ নাতে। তোমাক আকৌ ফ্ৰিজ, টিভি, মোবাইল এইবোৰ লাগে। তোমাৰচোন মোবাইল এটা আছেই। আকৌ মোবাইল কিহৰ? আকৌ সৈন্য কিনি দিছিলোহে মুখত কি সানা এনেকে 100-150 টকা দি। আকৌ মই তোমাক বস্তু লাগে। এই গাহৰি সোপা পুহি থকাতহে মই গম পাইছোঁ কিমান মোৰ খৰচ হয়। ক'ৰ পৰা যে কি অংক মিলাই ঘৰখন চলাই আছোঁ আৰু মই। বাইদেউ আমি অংক নকৰোঁ নেকি? কালি অংককেইটা কৰিবই পৰা নাই। এই অংকবোৰে মোক বৰ জংক বংক লগায়। নোৱাৰো বুলি ক'লে হ'ব নেকি? উলিয়াই কৈছো উলিয়াই। বাইদেউ আছা হ'ব হ'ব। আমাৰ ইহঁতে পাৰিছেনে? পাৰিছে, অলপ মনোযোগ দিলে পাৰিব আৰু। এই খালি খালি চাহে দিলে, লগত কিবা এটা হোৱা হয় ভাল আছিলে। বাদ দে, লকডাউনৰ সময়ত তাকে যি দিছে। আজিলৈ হ'ব দিয়া আৰু। এইজনীচোন বৰ ধুনীয়া ছোৱালীও ফটোত। কি খায়হে তাই? কি লগায়? আমাৰচোন এওঁচোন ইমান খুৱাওঁ ইমান দিওঁ। এই আমাৰ অভিক টিউচন কৰি আছে দীপাই। বহ ইয়াতে বহ। হয় নেকি? এ প্ৰভু, কিনো তোমাৰ লীলা। ইমান দিনৰ মূৰত দীপাক লগ কৰা সুবিধাকণ দিলা। কি ভাবি আছ তই? নাই একো নাই, এনেই। এইবাৰ বিহুখনো পাতিব নোৱাৰিলো বুজিছ। কি যে হ'ব, বৰ বেয়া লাগিছে বুজিছনে? ঠিকেই কৈছ। তহঁতেতো যাৰ যোগাৰ চাগে কৰিছিলিয়ে। মহামাৰীতে চেছ কৰি দিলে। কি খবৰ তোৰ, ভালনে? দেখিছে তাক এইটো দাইটি? খবৰে হ'ল, মই যাওঁ দিয়ক। বেয়া নাপাবি, দেখিছ ন ঘৰখনৰ গিৰি ল'ৰা ছোৱালীকেইটাই কেনেকৈ উৎপাত কৰি আছে। বেয়া নাপাবি দেই। আৰু এটা কথা কওঁ, শুন তই গাঁওখনৰ মতি গতিটো গম পাইছই। তেনেকৈ আৰু ঘূৰি নুঘূৰিবি। মিলা প্ৰীতি নাইকিয়া হ'ল আৰু আগৰ নিচিনা বুজিছ। যদি তোৰ টকা আছে তে তোকহে বিচাৰিব, যদি মোৰ টকা নাই মোক নিবিচাৰে। ভালে গ'লে যাবি দেই।